এই আমাৰ ঋষি আৰু আমি আহি গ'লো ভাইপুখুৰী আৰু থিয়েটাৰ চাম। এয়া আপোনালোকে চাব পাইছে ৰাজমুকুট থিয়েটাৰ। গতিকে তামাম ভিৰ, নাজানো কেনেকুৱা হ'ব। দৰ্শকটো পূৰা ভিৰে আছে, কিন্তু আজি যিহেতু বৰষুণ নাই খুব ভিৰ। আৰু দোকান বজাৰ আহিছে, মোৰ লগত ঋষি আছে আৰু এনেকৈ ঘূৰি আছোঁ। এই গেলাৰী টিকেট 120 টকা। মই জীৱনত এনেকৈ দেখা নাই গেলাৰী টিকেট 120 টকা। আগতে 30 টকা 50 টকা 60 টকালৈ সোমাই পাইছোঁ মই বাকী থিয়েটাৰবোৰত, কিন্তু ৰাজমুকুতে একদম হিলাই দিছে। তথাপিও ল'লোঁ, লৈ এতিয়া আমি সোমামে। কিন্তু ঘটনাটো হ'ল কি, আমি এতিয়া টিকেটৰ বাৰ্গেনিং কৰি আছিলোঁ, কিন্তু তথাপিও 120 টকাৰ কমত নিদিলে। অৰ্থাৎ নিদিয়াৰ পিছত আমি ল'লোঁ, লৈ সোমাই গ'লোঁ আৰু সোমাই ডাইৰেক্ট গেলাৰীতে আহি গ'লোঁ। আৰু গেলাৰীৰ কথা ক'লে আপোনালোকে জানেই গেলাৰীত কিমান ভিৰ হয় আৰু হুলস্থুলীয়া পৰিৱেশ। গতিকে তেনেকৈ মনত ধৈৰ্য ধৰি চাব লগা হৈছে। গেলাৰীত বহুতো মহিলা মানুহ আছে, কিন্তু প্ৰথমবাৰ লগ পাইছোঁ মই গেলাৰীত মহিলা মানুহ। কিন্তু উপায় নাই, যিহেতু টিকেট 300, 200 আৰু 120 টকা লগাইছে। গতিকে সকলোৰে চাব মন, কিন্তু ক'তনো পাব ইমান টকা। সেয়ে সকলোৱে যাৰ যিখিনি কেপাচিটি অনুযায়ী থিয়েটাৰ চাবলৈ আহিছে। আৰু এই আৰম্ভ হৈ গৈছিল মাজতে গানটো আমি চালোঁ, ভালে লাগিছে। কিন্তু তাৰ পিছৰ পৰাই গানটো শেষ হোৱাৰ পিছৰ মুহূৰ্ততে আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিলে। আৰু হুলস্থুলীয়া পৰিৱেশ, তাৰপিছত গৰম, তাৰপিছত বৰিং লগা হ'ল, তাৰপিছত এনেকুৱা বিভিন্ন আৰু কি ক'ম। তো আমি এতিয়া চাই আছিলোঁ, কিন্তু চাই থকাৰ অৱস্থাতে কি হ'ল কি, গানটো বহুত দীঘল হৈ আছে আৰু আমি তেনেকৈ থাকিলোঁ। আৰু তাৰপিছত এতিয়া মই এইটো বেলেগ বস্তু দেখাবলৈ বিচৰা নাই। এই যে গান হৈ আছে, চিনেমাৰ নাটকটো হৈ আছিল আপোনাৰ থিয়েটাৰত, তেতিয়া দৰ্শকে এনেকুৱা মোবাইলেৰে ভিডিঅ' কৰিব ধৰিলে, মোৰ কিবা এটা ভাল লাগিল। আন্ধাৰত গোটেই মোবাইলখনেই দেখা যায়। গতিকে মোৰ ব্লগটো চাই কিনে কমেণ্ট কৰি